নমস্কাৰ দৰ্শকবৃন্দ আজি এই ফুলখিনি দেখি হয়তো আপোনালোকে গম পাইছেই যে এই ফুল হৈছে অপৰাজিতাৰ ফুল যি নেকি আমাৰ সকলোৰে ঘৰত প্ৰায় থাকেই আৰু এই অপৰাজিতাৰ ফুল আমাৰ স্বাস্থ্যৰ বাবে কিমান উপকাৰী সেইখিনি হয়তো দুনাই কোৱাৰ প্ৰয়োজন নাই গতিকে আজি আমি বনাবলৈ লৈছোঁ অপৰাজিতা ফুলৰ চাহ যাক কোৱা হয় ব্লু টি সো প্ৰথমতে আমি এই ফুলখিনি ভালকে ধুই ললোঁ যেহেতু ফুলৰ ভিতৰত বহুতো পোক পৰুৱা সোমাই থাকিব পাৰে সেয়েহে এইখিনি ধুই লৈ ভালকে টুকি ললোঁ তাৰ পাছত এটা চচপেনত 1.5 কাপ পানী ললোঁ যেহেতু পানীখিনি অলপ শুকাই যাব এতিয়া 4 পা বা 5 পা ফুল দি দিলোঁ লগতে ডালচেনি 2 টুকুৰ লং এটা আৰু আদা অলপ দি সিজাই দিলোঁ লগতে চামুচেৰে অলপ লৰাই দিলোঁ এতিয়া চাহখিনি উতলাৰ পাছত কাপত এচামুচ মৌজোল লৈ ললোঁ আৰু চাহখিনি বাকি দিলোঁ লৰাই লোৱাৰ পাছত আমাৰ ৰেডি হ'ল ব্লু টি যেহেতু অপৰাজিতাৰ ফুল আমাৰ স্বাস্থ্যৰ বাবে যথেষ্ট উপকাৰী গতিকে আপোনালোকে এনেদৰেও সেৱন কৰিব পাৰে অপৰাজিতাৰ ফুল আৰু আপোনালোকে এই ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব সো থ্যাংক ইউ